নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। পাঞ্জাব কিংছৰ হাতত পৰাস্ত হ'বলগীয়া হয় চেন্নাই ছুপাৰ কিংছ। আজি পাঞ্জাব আৰু চেন্নাইৰ মাজত মেচ অনুষ্ঠিত হৈছিল চণ্ডীগড়ত আৰু পাঞ্জাব কিংছৰ হাতত 18 ৰানত পৰাস্ত হয় মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছ একেৰাহে হৈ যোৱা 4খন মেচ একেৰাহে হাৰি আহিছে। আজিও পাঞ্জাব কিংছৰ লগত পৰাস্ত হ'বলগীয়া হয় 18 ৰানত। প্ৰিয়াঞ্চ আৰিয়া আজি 39টা বলত শতক অৰ্জন কৰে। পাঞ্জাব কিংছৰ হৈ আগৰ মেচবিলাকত ৰান কৰিব পৰা নাছিল, কিন্তু আজি প্ৰিয়াঞ্চ আৰিয়াই ওপেন কৰিব আহি মাত্ৰ 39টা বলত শতক অৰ্জন কৰে। প্ৰিয়াঞ্চ আৰিয়া ফাৰ্ষ্টেষ্ট সেঞ্চুৰী কৰা আনকেপ ইণ্ডিয়ান প্লেয়াৰ হয়, যিয়ে নেকি 39টা বলত শতক কৰে। ইয়াৰ আগতে ক্ৰিছ গেলে 2013 চনত 30 বলত শতক কৰিছিল। আৰু লগতে ইউসুফ পাঠান আছে, ডেভিড মিলাৰ, আৰু তাৰ পিছতে আছে প্ৰিয়াঞ্চ আৰিয়া, মাত্ৰ 24 বছৰ বয়সীয়া ল'ৰা। চেন্নাই ছুপাৰ কিংছে 200 প্লাছ ইয়াৰ আগতে মাত্ৰ 3বাৰে টাৰ্গেট চেজ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ 3বাৰ চেজ কৰিছে, 2018 চনত কৰিছিলে আৰু 22 চনত কৰিছিলে। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছিল পাঞ্জাব কিংছে। শ্ৰেয়াছ আয়াৰে আজি টছত জিকিছিল আৰু বেটিং কৰিব আহি ষ্টাৰ্ট ভাল পোৱা ৰবচিমৰন সিং 17 ৰান কৰি আউট হয় আৰু শ্ৰেয়াছ আয়াৰে মাত্ৰ 9 ৰান কৰি আউট হয়। ষ্টইনিছো জলদি আউট হৈ যায়। এটা সময়ত পাঞ্জাব কিংছৰ 83 ৰানত 5টা উইকেট গৈছিল 8 অভাৰত, আৰু শেষৰ 12 অভাৰত পাঞ্জাব কিংছে 134 ৰান কৰে, যেটো প্ৰিয়াঞ্চ আৰিয়াই ভাল কৰিছিল। আৰু লগতে সুশান্ত সিংকে আজি 36টা বলত 52 ৰান কৰে, যেটো ইয়াৰ আগৰ মেচবিলাকতো সুশান্ত সিংকে ৰান কৰি আহি আছিল। আজিও 52 ৰান কৰে আৰু মাত্ৰ 36টা বলত। আৰু লগতে মাৰ্ক ইয়ানছেনে 34 ৰান কৰে। আৰু পাঞ্জাব কিংছৰ হৈ প্ৰিয়াঞ্চ আৰিয়াই 103 ৰান কৰে 42টা বলত, আৰু প্ৰিয়াঞ্চ আৰিয়াৰ ইনিংছত 7টা 4 আৰু 9টা 6 আছিল। প্ৰিয়াঞ্চ আৰিয়াক প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড দিয়া হয়, যেহেতু বহুত ভাল পাৰফৰমেন্স আগবঢ়াইছে। আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ আশ্বিনে 2টা উইকেট লয় 48 ৰান দি, আৰু খালিল আহমেদে 45 ৰান দি 2টা উইকেট লয়। চেন্নাই ছুপাৰ কিংছৰ হৈ আজি বহুত কেচ মিছ কৰা দেখা পোৱা গৈছে। চেন্নাই ছুপাৰ কিংছে আজি 12টাকৈ কেচ মিছ কৰে, যেটো এটা ইনিংছত যদি 12টাকৈ কেচ মিছ কৰে তো হাৰা চান্স বেছি। আজি 220 ৰানৰ টাৰ্গেট চেজ কৰিব আহি চেন্নাই ছুপাৰ কিংছে ষ্টাৰ্ট খুব এটা ভাল পাইছিল। ষ্টাৰ্ট ৰচিন ৰবীন্দ্ৰ আৰু দেৱন কনভিৰ 61 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে, ওপেনিং পাৰ্টনাৰশ্বিপ, যিহেতু ইয়াৰ আগতে 50 ৰানৰ পাৰ্টনাৰশ্বিপ হোৱা নাই। আজি দেৱন কনভি আৰু ৰচিন ৰবীন্দ্ৰই 61 ৰানৰ পাৰ্টনাৰশ্বিপ খেলে। ৰচিন ৰবীন্দ্ৰই ষ্টাৰ্ট পাইছিল যদি 36 ৰানত আউট হয়, আৰু দেৱন কনভি সৰ্বাধিক ৰান কৰে চেন্নাই ছুপাৰ কিংছৰ হৈ 69 ৰান কৰে দেৱন কনভি মাত্ৰ 49টা বলত। যদিও দেৱন কনভিৰ ইনিংছটো খুব এটা শ্লো আছিল আৰু দেৱন কনভি ৰিটায়াৰ আউট হয়, যিহেতু ইনিংছটো খুব শ্লো হৈ আছিল। আচলতে ৰিটায়াৰ আউট কৰাব নালাগিছিল, কাৰণ ভাল যদিও ৰান ৰেট কম আছিল, কিন্তু শেষত চান্স আছিল। আৰু লগতে ইম্পেক্ট প্লেয়াৰ শিৱম দুবে আহে, শিৱম দুবে 42 ৰান কৰে। আৰু শেষত মহেন্দ্ৰ সিং ধোনী আজি আগতে বেটিং কৰিব আহে জাডেজাৰ আগত, আৰু মহেন্দ্ৰ সিং ধোনীয়ে 12 বলত 27 ৰান কৰে, 285 ষ্ট্ৰাইক ৰেটেৰে কৰিছিল ৰান।